হাই গাইজ, এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন ৰঙিয়াত হৈছিলে। সেয়েহে ইমান ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত হৈছিলে, খুবেই ভাল লাগিছে যাই। আমিও গৈছিলোঁ ইয়াত। ইয়াত ৩ দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিলে। আমি ২ দিন গৈছিলোঁ ইয়াত। খুবেই মানুহৰ ভিৰ। ইয়াত আকৌ ভাত খোৱাৰ ব্যৱস্থা কৰিছিলে, আমি ভাতো খাই ল'লোঁ। আৰু দেখিছেনে ইমানবোৰ মানুহ, ইমান ধুনীয়াকৈ অনুষ্ঠিত কৰিছে এই উৎসৱটি। খুবেই ভাল লাগিছে যাই। আৰু চাব পাৰে ইমান ডাঙৰ পথাৰখন, সেনেকৈ আমি চালোঁ। ইয়াত ধুনীয়াকৈ বস্তুবোৰ বনাইছে। এয়া আমি ফটো তুলি ল'লোঁ, চাব পাৰে অকণমান। এয়া মোৰ মা হয়।